কাহিনীৰ আৰম্ভণিতে নাছাৰ কেইজনমান এষ্ট্ৰনট অৰ্থাৎ মহাকাশচাৰীক মংগল গ্ৰহত এক বিশেষ ৰিচাৰ্চ কৰি থকা দেখা যায়। মহাকাশচাৰীসকলে আচলতে তাত মংগল গ্ৰহৰ মাটিৰ চেম্পল লৈ আছিল। ৰিচাৰ্চ কৰি থকাৰ সময়তে তেওঁলোকে এটা ভয়ানক তুফান অহাৰ কথা ইনফৰমেশ্যন পায় আৰু তেওঁলোকক মিছন সামৰাৰ নিৰ্দেশ দিয়ে। গোটেইকেইজনে কাম বন্ধ কৰি ফ্লাইং অবজেক্টৰ দিশে আগবাঢ়িল। কিন্তু সেই সময়তে মাৰ্ক ওডনি নামৰ মহাকাশচাৰীজনৰ শৰীৰত ধুমুহাত অহা কিবা এটা বস্তুৱে খুন্দা মাৰে আৰু মাৰ্ক ওডনি হেৰাই যায় সেই ধুমুহাত। প্ৰবল ধুমুহাৰ মাজতো তেওঁলোকৰ কমাণ্ডাৰগৰাকীয়ে মাৰ্ক ওডনিক বিচৰাৰ চেষ্টা কৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে মাৰ্ক ওডনিৰ কোনো সম্ভেদ নোপোৱাৰ লগতে মাৰ্ক ওডনিৰ লগত সকলো সংযোগ হেৰুৱায়। সকলোৱে ভাবি লয় যে মাৰ্ক ওডনি আৰু জীয়াই থকা নাই। উপায়ন্তৰ হৈ দুখে বেজাৰে তেওঁলোকে উভতি আহিবলৈ বাধ্য হয়। কিন্তু যেতিয়া তুফান শান্ত হয় তেতিয়া দেখা যায় যে মাৰ্ক ওডনি এতিয়াও জীয়াই আছে। মাৰ্ক ওডনিৰ পেটত যন্ত্ৰৰ কিবা অংশ সোমাই থকা দেখা যায়, যাৰ বাবে মাৰ্ক ওডনিয়ে যথেষ্ট বিষ অনুভৱ কৰিছিল। যেনে তেনে মাৰ্ক ওডনিয়ে কেম্পলৈ যায় আৰু পেটত সোমাই থকা ৰডডাল উলিয়ায়। মাৰ্ক ওডনিয়ে দেখে যে পৃথিৱীৰ লগত সকলো সংযোগ বিচ্ছিন্ন হৈছে, কাৰণ ধুমুহাত সংযোগ স্থাপন ৰখা সকলো যন্ত্ৰ নষ্ট হৈ পৰিছে। এতিয়া মাৰ্ক গোটেই মংগল গ্ৰহত অকলশৰীয়া হৈ পৰিল, কিন্তু আন সকলোৰে বাবে মাৰ্ক এতিয়া আৰু নাই। বন্ধুসকল, এবাৰ ভাবি চাওকচোন এনে পৰিস্থিতিত এজন মানুহৰ কি অৱস্থা হ'ব পাৰে। মাৰ্কে বুজি উঠিল যে তেওঁ এতিয়া এক ভয়ংকৰ বিপদত সোমাই পৰিছে। যিহেতু নাছাৰ লগত সংযোগ বিচ্ছিন্ন হোৱাৰ বাবে মাৰ্ক পৃথিৱীলৈ ঘূৰি আহিবলৈ আৰু 4 বছৰ অপেক্ষা কৰিব লাগিব, কাৰণ 4 বছৰৰ পিছত নাছাই এই ঠাইৰ পৰা 3200 কিলোমিটাৰ দূৰত পৰৱৰ্তী মংগল অভিযানত যাব। কিন্তু 4 বছৰ জীয়াই থাকিবলৈ মাৰ্কৰ ওচৰত নাছিল পৰ্যাপ্ত খাদ্য সামগ্ৰী। মাৰ্কে মন বান্ধি ল'লে যে তেওঁ মংগলত নিজক মৰিব নিদিয়ে আৰু জীয়াই থকাৰ সম্পূৰ্ণ চেষ্টা কৰিব। মাৰ্কে জানে যে জীয়াই থাকিবলৈ হ'লে আহাৰ প্ৰস্তুত কৰিব লাগিব। তাৰ বাবে মাৰ্কে মংগলত খেতি কৰাৰ সিদ্ধান্ত লয়। মাৰ্ক চাইণ্টিষ্ট হোৱাৰ উপৰিও এজন বোটেনিষ্ট আছিল। পানী নোহোৱা মংগল গ্ৰহত কেমিকেল ৰিয়েকশ্যন কৰি পানী সৃষ্টি কৰি আলু খেতি কৰিবলৈ আৰম্ভ কৰে মাৰ্ক ওডনিয়ে। আৰু কিছুদিনৰ পিছত আলুৰ এটি পুলি গজি উঠা দেখা পায় মাৰ্কে, যি দেখি মাৰ্ক আনন্দিত হৈ পৰিল। ইফালে পৃথিৱীত ৰাজহুৱা কৰি দিয়া হয় যে মংগলত মাৰ্ক ওডনিৰ মৃত্যু হৈছে, আৰু এই খবৰ বাতৰিত ওলাই যায় আৰু মাৰ্ক ওডনিৰ অন্তিম বিদায় কাৰ্যও সম্পন্ন হৈ যায়। নাছাৰ এজন বিশেষজ্ঞই ছেটেলাইটৰ সহায়ত মংগলত হোৱা দুৰ্ঘটনাৰ স্থানত লক্ষ্য কৰি আছিল, আৰু তেতিয়া তেওঁ দেখে যে দুৰ্ঘটনাস্থলীত থকা যন্ত্ৰপাতিৰ স্থান কিছু পৰিৱৰ্তন হৈছে। আচলতে মাৰ্ক ওডনিয়ে চলাৰ প্লেটসমূহ চাফা কৰাৰ লগতে স্থানৰ সাল সলনি কৰিছিল নিজৰ প্ৰয়োজনৰ বাবে। গোটেই নাছাত এই ছবিখনক লৈ আলোচনা হ'ল আৰু সকলোৱে বুজি উঠিল যে মাৰ্ক ওডনি এতিয়াও জীয়াই আছে। তেওঁলোকৰ ছিনিয়ৰে কয় যে যদিও মাৰ্ক জীয়াই আছে, কিন্তু আমি যোৱালৈকে মাৰ্কৰ মৃত্যু নিশ্চিত, কাৰণ মংগলত মাৰ্কৰ বাবে নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী। মাৰ্কৰ মংগলত এতিয়ালৈকে 70 দিন হৈছিল। মাৰ্কে নাছাৰ পৰৱৰ্তী অভিযানৰ স্থান মেপত বিচাৰি উলিয়াই যি ঠাইত নাছাই মংগলত অভিযান চলাব। মাৰ্কে দেখে যে সেই ঠাই এই স্থানৰ পৰা 3200 কিলোমিটাৰ দূৰত আছে। লগতে হিচাপ কৰি উলিয়াই যে সেই ঠাই পাবলৈ লাগিব কমচে কম 50 দিন। কিন্তু সেই ঠাই যাবলৈ মাৰ্কৰ ওচৰত যি বাহন আছিল, সেই বাহনে এদিনত মাত্ৰ 35 কিলোমিটাৰহে যাব পাৰিছিল। 35 কিলোমিটাৰ যোৱাৰ পিছত পুনৰ চাৰ্জ কৰাৰ প্ৰয়োজন আছিল বাহনখনৰ ছলাৰ পেনেলক। ইফালে নাছাই মাৰ্কলৈ সহায় আৰু খাদ্য সামগ্ৰী পঠিওৱাৰ ব্যৱস্থা কৰি আছিল। কিন্তু এই ব্যৱস্থা সম্পূৰ্ণ হ'বলৈ নাছাক লাগিব 3 মাহ। তাৰপিছত খাদ্য সামগ্ৰী পৃথিৱীৰ পৰা মংগললৈ পঠিয়াওঁতে সময় লাগিব 9 মাহ। মানে মাৰ্কে নাছাৰ সহায় পাবলৈ হ'লে ৰ'ব লাগিব মুঠ 12 মাহ, অৰ্থাৎ এবছৰ। ইফালে মংগলত মাৰ্কে খেতি কৰা 45 দিন হ'ল। মাৰ্কে কৰা আলু খেতি মাৰ্কে ভবাতকৈ ভাল হ'ল। মাৰ্কে আলুবোৰ উলিয়াই আৰু সৰু আলুবোৰ পুনৰ ৰুই দিয়ে। খেতিত সাৰ হিচাপে মাৰ্কে ব্যৱহাৰ কৰিছিল নিজৰ মল। মাৰ্কে জীয়াই থকাৰ বাবে যুঁজি আছিল যদিও তেওঁ বুজি উঠিছিল যে যিকোনো প্ৰকাৰে তেওঁ নাছাৰ লগত যোগাযোগ স্থাপন কৰিব লাগিব, অন্যথা এই সকলো কষ্টৰ একো অৰ্থ নাথাকিব। তেতিয়া মাৰ্কৰ এটা যন্ত্ৰৰ কথা মনত পৰে, যিটোৰ সৈতে নাছাৰ সম্পৰ্ক 1997 চনত বিচ্ছিন্ন হৈছিল। নাছাই তথ্য সংগ্ৰহৰ বাবে সেই যন্ত্ৰটো মংগলত স্থাপন কৰিছিল, কিন্তু মংগলৰ এটা বিশেষ স্থানত সেই যন্ত্ৰটো অচল হৈ পৰিল। মেপৰ সহায়ত মাৰ্কে সেই ঠাই বিচাৰি উলিয়াই আৰু সেই ঠাইলৈ যাত্ৰা কৰে। যেতিয়া মাৰ্কে সেই ঠাইলৈ যাত্ৰা কৰি আছিল, তেতিয়া পৃথিৱীৰ পৰা নাছাই ছেটেলাইটৰ যোগেদি তেওঁক লক্ষ্য কৰি আছিল। প্ৰথম অৱস্থাত নাছাই বুজা নাছিল যে মাৰ্ক ওডনি আচললৈ গৈ আছে, কিন্তু তেওঁৰ গৈ থকা দিশ ভালকৈ নিৰীক্ষণ কৰি বুজি উঠে যে মাৰ্ক ওডনিয়ে 1997 চনত অচল হোৱা সেই বিশেষ যন্ত্ৰটো বিচাৰি গৈছে। মাৰ্কে সেই যন্ত্ৰটো বিচাৰি পায়, কিন্তু এই যন্ত্ৰটো বহুত পুৰণি আছিল আৰু ই কেৱল মংগলৰ পৰা ফটো মাৰিহে নাছালৈ প্ৰেৰণ কৰিব পাৰিছিল। মাৰ্কে এই কথা জানিছিল আৰু সেয়ে তেওঁ 3খন বৰ্ড লগাইছিল। মাজৰ বৰ্ডখনত লিখা আছিল, আপোনালোকে মোৰ ছিগনেল পাইছেনে? বাওঁফালৰখনত ইয়েছ আৰু সোঁফালৰখনত নো লিখা আছিল। নাছাই এই সংকেত পাইছিল আৰু যন্ত্ৰটোৰ কেমেৰা ইয়েছৰ দিশত ঘূৰাই দিছিল। তেতিয়া মাৰ্কে বুজি উঠে যে নাছাই তেওঁক দেখি আছে আৰু এই কথাত মাৰ্ক ওডনি যথেষ্ট আনন্দিত হয়।
ইয়াৰ পিছত মাৰ্কে নাছাৰ সৈতে কথা পাতিবলৈ কিছুমান কোড ব্যৱহাৰ কৰে আৰু এতিয়া নাছাৰ লগত মাৰ্কে কথা পাতিবলৈ মেছেজৰ ব্যৱহাৰ কৰে। নাছাই কয় যে অতি সোনকালে তোমালৈ খাদ্য আৰু প্ৰয়োজনীয় সহায় পঠিওৱা হ'ব। মাৰ্কে তেওঁৰ ক্ৰুৰ কথা সোধে যাৰ লগত তেওঁ এই অভিযানত আহিছিল। মাৰ্কে গম পায় যে তেওঁৰ জীয়াই থকা খবৰ তেওঁৰ ক্ৰুৱে গম নাপায় আৰু এতিয়াও তেওঁলোক পৃথিৱী গৈ পোৱা নাই। অৱশেষত নাছাই ক্ৰুক মাৰ্কৰ বিষয়ে কয়। এই কথাত ক্ৰু মেম্বাৰ যিমান সুখী হয় সিমান দুখীও, কাৰণ তেওঁলোকে এজন জীয়াই থকা লোকক অকলে এৰি থৈ আহে। মাৰ্কৰ লগত সকলো ঠিক হৈ আছিল, কিন্তু এদিন এটা ব্লাষ্ট হয় য'ত মাৰ্কে খেতি কৰিছিল আৰু মাৰ্কৰ আলু খেতি নষ্ট হৈ যায়। খেতি কৰিবলৈ মাৰ্কে যি ব্যৱস্থা কৰিছিল সেই ব্যৱস্থা সম্পূৰ্ণ ধ্বংস হৈ গৈছিল, যাৰ বাবে মাৰ্কে তাত পুনৰ খেতি কৰাটো অসম্ভৱ আৰু হিচাপ লগোৱা হয় যে যিমান আলু বৰ্তমান মাৰ্কৰ লগত আছে সেই আলু খাই মাৰ্ক নাছাই সহায় পঠিওৱালৈকে জীয়াই নাথাকিব। তেতিয়া নাছাই মাৰ্কলৈ মেছেজ দিয়ে যে বাচি থকা খাদ্য কমাই খাবলৈ, যাতে নাছাই সহায় পঠিওৱালৈকে মাৰ্ক জীয়াই থাকে। মাৰ্কে তেনেকুৱা কৰিবলৈ আৰম্ভ কৰি দিয়ে। এবাৰত খোৱা আহাৰ 3 দিনলৈকে খাবলৈ আৰম্ভ কৰি দিয়ে মাৰ্কে। ইফালে নাছাই খাদ্য পঠিওৱাৰ বাবে স্পেচ ক্ৰাফ্ট লঞ্চ কৰে। সময়ৰ অভাৱত এই স্পেচ ক্ৰাফ্ট টেষ্ট কৰিব পৰা নাছিল নাছাই। পুনৰ এবাৰ ভাগ্যই লগ নিদিয়ে মাৰ্কক। লঞ্চ হোৱাৰ পিছত ৰকেট ব্লাষ্ট হৈ যায় আৰু এই কথাত সকলো নিৰাশ হৈ পৰে, কাৰণ এতিয়া মাৰ্ক জীয়াই নাথাকিব। তেওঁৰ ওচৰত প্ৰয়োজনীয় খাদ্য নাই আৰু মাৰ্কলৈ পুনৰ খাদ্য পঠিওৱাৰ কোনো ব্যৱস্থা নাই নাছাৰ লগত। লঞ্চ ফেইল হোৱাৰ খবৰ পাই মাৰ্ক ভাঙি পৰে। মাৰ্কে নাছালৈ এটা মেছেজ দিয়ে। তাত লিখা থাকে, মোৰ মা দেউতালৈ এই মেছেজ পঠিয়াব আৰু ক'ব যে মই হাৰ নাই মনা, কিন্তু অন্তিম পৰিণামলৈ আমি সদায় সাজু হৈ থাকিব লাগে। ক'ব যে মই এই কাম বহুত ভাল পাওঁ আৰু এই কামত মই পাৰ্গতো হয়। যদি ইয়াত মোৰ মৃত্যু হয় ইয়াৰ পিছত এক মহান উদ্দেশ্য থাকিব যিটো মোতকৈ গুৰুত্বপূৰ্ণ, আৰু লগতে ক'ব মই ভয় খোৱা নাছিলোঁ আৰু সকলো বিপদৰ লগত সাহসেৰে যুঁজ দিছোঁ। ইফালে নাছাই সকলো আশা বাদ দিছিল, কিন্তু চাইনাই নাছাক সহায় কৰাৰ সিদ্ধান্ত লয়। আৰু এতিয়া 28 দিনৰ পিছত নাছাই চাইনাৰ সৈতে লগ লাগি পুনৰ লঞ্চ কৰিবলৈ যুঁজা আৰম্ভ কৰে। ইয়াতে এজন ল'ৰা থাকে যাৰ নাম ৰিচ হয় আৰু তেওঁ এষ্ট্ৰ ডাইনামিকত কাম কৰে। ৰিচে মাৰ্কক বচাবলৈ নাছাক এটা উপায় দিয়ে। ৰিচে নাছাক কয় যে যি স্পেচশ্বিপত মাৰ্কৰ ক্ৰু আহি আছে সেই স্পেচশ্বিপ পৃথিৱীলৈ নাহি পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ কয়, আৰু যেতিয়া স্পেচশ্বিপ পৃথিৱীৰ অৰ্বিটৰ কাষ চাপিব তেতিয়া আমি সকলো প্ৰয়োজনীয় সামগ্ৰী সেই স্পেচশ্বিপত দি দিম। স্লিংশ্বটৰ সহায়ত তেওঁলোকক পুনৰ মংগলৰ অভিমুখে ঠেলি দিম। স্লিংশ্বট এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ হয় যাৰ সহায়ত কোনো মহাকাশযানক মহাকাশলৈ এক নিৰ্দিষ্ট দিশত পঠিয়াই দিয়া হয়। ৰিচে কয় যে স্পেচশ্বিপখন মংগলত নামিব নোৱাৰিব যদি নামে স্পেচশ্বিপৰ ইন্ধন শেষ হৈ যাব। তেওঁ কয় যে মাৰ্কৰ লগত এতিয়াও এটা ফ্লাইং অবজেক্ট আছে যাৰ সহায়ত মাৰ্ক মংগলৰ অৰ্বিটৰ পৰা বাহিৰত আহিব লাগিব, আৰু যেতিয়া তেওঁ ওপৰলৈ আহিব এইখন স্পেচশ্বিপৰ ক্ৰু মেম্বাৰে তেওঁক ধৰি ল'ব। কিন্তু এই কাম ইমান সহজ নাছিল। এই কামত মাৰ্কৰ লগতে আন বাকী ক্ৰু মেম্বাৰৰ মৃত্যুৰ ভয় আছিল। লগতে যিসকল ক্ৰু মেম্বাৰ উভতি আহিছিল তেওঁলোক পৃথিৱী পাবলৈ বেছি সময় নাছিল, কিন্তু এতিয়া তেওঁলোক আৰু 533 দিন মহাকাশত থাকিব লাগিব। নাছাই এই আইডিয়া নোলোৱাৰ সিদ্ধান্ত লয়, কাৰণ এজন মহাকাশচাৰীৰ বাবে আন 5জন মহাকাশচাৰীৰ জীৱনক লৈ ৰিস্ক ল'ব বিচৰা নাছিল নাছাই। ইফালে মাৰ্ক লাগি যায় নিজৰ কাম কৰিবলৈ, যি কামৰ বাবে তেওঁ মংগললৈ গৈছিল। ৰিচে নাছাক জনোৱা উপায়টো মাৰ্কৰ ক্ৰু মেম্বাৰলৈ কিবা কৰি জনায়, আৰু ক্ৰু মেম্বাৰে নাছাৰ অনুমতি অবিহনেও মাৰ্কক উদ্ধাৰ কৰিব যোৱাৰ সিদ্ধান্ত লয়। যেতিয়া নাছাই তেওঁলোকৰ স্পেচশ্বিপৰ দিশ সলনি হোৱা দেখে তেতিয়া নাছাই বুজি উঠে যে এওঁলোকে মাৰ্কক উদ্ধাৰ কৰিবলৈ যাত্ৰা কৰিছে। নাছাই চাইনাৰ সহায়ত সকলো প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকৰ ওচৰত পোৱাই দিয়ে। ইফালে মাৰ্কে ফ্লাইং অবজেক্টলৈ যাত্ৰা কৰে যাৰ সহায়ত মংগলৰ অৰ্বিট পাৰ হৈ ক্ৰু মেম্বাৰৰ ওচৰলৈ যাব। 70 দিন যাত্ৰা কৰাৰ পিছত মাৰ্ক সেই স্থান পায় য'ৰ পৰা তেওঁ উৰা মাৰিব, কিন্তু ফ্লাইং অবজেক্টটোৰ ওজন যথেষ্ট বেছি আছিল, যাৰ বাবে মাৰ্কে ফ্লাইং অবজেক্টৰ ওজন কমাবলৈ কিছুমান পাৰ্টছ খুলি দিব লগা হয়। যদি ওজন নকমায় তেতিয়াহ'লে মাৰ্কে মংগলৰ অৰ্বিট পাৰেই হ'ব নোৱাৰিব। বহুত পাৰ্টছ খুলি দিয়াৰ বাবে মাৰ্কৰ অভিযান বিপদসংকুল হৈ পৰে। মাৰ্কৰ ওচৰত আন একো উপায় নাছিল। মাৰ্কে টেক অফ কৰে। ক্ৰুৰ কমাণ্ডাৰ ওলাই আহে মাৰ্কক ধৰিবলৈ, কিন্তু কমাণ্ডাৰক বান্ধি থোৱা ৰছীডাল ছুটি হোৱাৰ ফলত মাৰ্কৰ কাষ চাপিব পৰা নাছিল কমাণ্ডাৰ। তেতিয়া মাৰ্কে ফ্লাইং অবজেক্ট এৰি দিয়ে আৰু পিন্ধি থকা ছুটযোৰত এটা ফুটা কৰি দিয়ে, যাৰ ফলত ছুটৰ ভিতৰত থকা বায়ুৰ প্ৰেছাৰত মাৰ্ক কমাণ্ডাৰৰ ওচৰ পায় আৰু মাৰ্কক উদ্ধাৰ কৰাত সক্ষম হয়। বহু বাধা আৰু কষ্টৰ অন্তত মাৰ্ক পৃথিৱী আহি পায় আৰু তেওঁক মহাকাশচাৰী ইনষ্ট্ৰাক্টৰ বনাই দিয়ে। বন্ধুসকল, কাহিনীটো শুনি কেনে লাগিল জনাব, আৰু যদি ভাল লাগিল এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।